লখিমপুৰৰ হাৰমতিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ধন জব্দ হাৰমতি আৰক্ষী। হাৰমতিৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জিতেন বিশ্বাসৰ পত্নী ৰিজু দাসক ড্ৰাগছ নগদ ধনসহ আটক। বুধবাৰে সন্ধিয়া প্ৰায় 7:30 এক গোপন সূত্ৰৰ পমখেদি লখিমপুৰ জিলাৰ হাৰমতি আৰক্ষী চকীৰ উপপৰিদৰ্শক সুনন্দ ডেকাৰ নেতৃত্বত আৰু লালুক আৰক্ষী থানাৰ OC মিল্টন বৰগোহাঁই SI সত্ৰ সিং পাটৰসহ এটা আৰক্ষীৰ দলে অভিযান চলাই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জিতেন বিশ্বাসৰ 2 নম্বৰ পাৰ্বতপুৰস্থিত বাসগৃহত অভিযান চলাই জিতেন বিশ্বাসৰ পত্নী ৰিজু বিশ্বাসৰ লগতে সমৰ বিশ্বাসক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানকালত ধৃত জিতেন বিশ্বাসক ঘৰত নাপায় যদিও পত্নী থকা অৱস্থাত ঘৰত 6টা চাবোনৰ বাকচত ভৰাই থোৱা ড্ৰাগছ আৰু 40টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু নগদ 48,800 টকা আৰক্ষীয়ে জব্দ কৰে। উল্লেখ্য যে বহু বছৰৰ পৰা জিতেন বিশ্বাসে অবৈধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ স্থানীয় গাভৰু বোৱাৰী ডেকা ল'ৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰকো ব্যৱহাৰ কৰি আহিছে এই ব্যৱসায়ৰ লগত। চুবুৰীয়াৰ অৰুণাচলৰ লগতে লখিমপুৰতো বহুবাৰ আৰক্ষীৰ কবলত পৰি কেইবাবাৰো জেলৰ ভাত খাই আহিছে ধুৰন্ধৰ জিতেন বিশ্বাসে। কিন্তু ৰহস্যজনকভাৱে কম দিনৰ ভিতৰতেই কাৰামুক্ত হৈ পুনৰ এই এন্ধাৰ জগতৰ ক'লা ব্যৱসায়ৰ লগত জড়িত হৈ পৰাটো লক্ষণীয় বিষয় হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট BSP লাইভ 24। বান্দৰ কোন কথা বুধবৈ বজা নিবলৈ আহিছিল এবাৰ কিমান দিনৰ পৰা নি থাকোঁ? এসপ্তাহ আগতে নি তই নি ইয়াৰ পৰা ক'ৰ পৰা নিছিলে আগত? কোন জেগা?